বিশেষ কাৰণত আজি এই সংবাদ মেলৰ আয়োজন কৰিছোঁ। আপোনালোকে সবে মোক চিনে বা জানে, মই ধুবুৰী জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক হয় আৰু আটাই মোৰ বিষয়ে জানে। মই বিগত দিনত জাতিৰ হকে অন্যায়ৰ বিৰুদ্ধে মই ফাট কৰি আহিছোঁ। যোৱা শুক্ৰবাৰ ৰাতি মোৰ গাটো বেয়া আছিলে। যোৱা শুক্ৰবাৰ ৰাতি 10টামান বজাত মই মোৰ ঘৰত টোপনিত গৈছিলোঁ আৰু ঠিক তেনে সময়তে বিলিচিপাৰা থানাৰ পুলিচ আৰু নহাট থানাৰ পুলিচ 4-5জন পুলিচৰ দল এটাই মোৰ ঘৰত অনাধিকাৰ প্ৰৱেশ কৰি মোক বিছনাৰ পৰা জগায় আৰু মোক কৈছে যে বিলিচিপাৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ওসি ৰাস্তাত ৰখি আছে, আপোনাক মাতিছে। আৰু এই কথা কৈ মোক ঘৰৰ পৰা উলিয়াই গাড়ীত উঠালে আৰু মোক লগে লগে বিলিচিপাৰা থানালৈ লৈ গ'ল। মই সুধিছোঁ যে ওসি মাতিছে, ওসি ক'ত? তেওঁলোকে কথা নকয়। বিলিচিপাৰা থানাত লৈ যোৱাৰ পিছত বিলিচিপাৰা থানাৰ পৰা আকৌ মোক ঘূৰাই ধুবুৰী পিনে ৰওনা কৰিলে আৰু তাৰপিছতে মোৰ ঘনীয়েকে ওসিক ফোন কৰিছে। ওসি ক'লে যে আপোনাৰ হাজবেণ্ডক গোলগৰ থানা লৈ যাওক। আৰু তেতিয়াই মোৰ সংগঠনৰ বহু সতীৰ্থ এই কথাখিনি গম পোৱাৰ পিছত, একেবাৰে গুৱাহাটীৰ পৰা সবে গম পোৱাৰ পিছত পুলিচক ফোন কৰিছে আৰু মই ধুবুৰীৰ কিছুমান মিডিয়াক মই জনাইছিলোঁ। তেওঁলোকে গোলগৰ থানাত ফোন কৰিছে আৰু গোলগৰ থানা ওসি কৈছে যে এই বিষয়ে আমি নাজানো, মই নাজানো। বিষয়টো হ'ল যে তাৰপিছত মোক লৈ যাওঁতে পাণবাৰীৰ পৰা আকৌ মোক ঘূৰাই আনি বিলিচিপাৰা থানাত ৰাতি 12টা বজাত বিলিচিপাৰাত মোক মেডিকেল কৰাই মোক থানাৰ পৰা এৰি দিলে আৰু ওসিজনে মোক ক'লে যে আপোনাক কাইলৈ দিনৰ 10 বজাত বা 11 বজাত গোলগৰ থানাৰ ওসি আহিব, আপোনাৰ ষ্টেটমেণ্ট ল'ব। মই কৈছোঁ নহয়, আপোনালোকে মোক মাতিলেহে মোক পাব, কেলৈ আপোনালোকে পুলিচ লগাই মোক এনেকৈ ৰাতি অন্ধকাৰত ঘৰৰ পৰা কিয় উঠাই আনিলে? এইখিনি কথা মই সুধিছিলোঁ। কিন্তু আজি 3 দিন উকলি গ'ল, গোলগৰ থানাৰ ওসিয়ে আজিলৈ মই ষ্টেটমেণ্ট নলওঁ, কোনো খা খবৰ নাই। মোক কি কেছত মোক উঠাই আনিলে ঘৰৰ পৰা, তাৰ কোনো তথ্য নাই। মোক আজিলৈ তেওঁলোকে জনোৱা নাই। মোৰ সন্দেহ হৈছে যে আৰক্ষীয়ে মোক প্ৰাণে মৰাৰ কাৰণে, মোক হত্যা কৰিবৰ কাৰণে নিশ্চয় ষড়যন্ত্ৰ কৰিছিল। আৰু আমাৰ গাঁৱৰ ৰাইজ যেতিয়া গম পাই গ'ল, বহু সতীৰ্থ যেতিয়া আমাৰ সংগঠনৰ সতীৰ্থ গম পাই গ'ল, তেতিয়া পুলিচে এই গোপন বস্তু তেওঁলোকক ফাদিল হৈ গ'ল আৰু মোক তেওঁলোকৰ যিটো ধাৰণা আছিলে, তেওঁলোকে মোক ষড়যন্ত্ৰ কৰিব বা মোক হত্যা কৰিব, তেওঁলোকে সেই চান্সটো নাপালে। আপুনি জানে না যে ন্যাশনালি ধাৰাবাহিক বাতৰি সোণাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰ, সেই ক্ষেত্ৰত কিবা আপোনাৰ মুখ বন্ধ কৰাৰ ক্ষেত্ৰত বা কিবা ক্ষেত্ৰত সেইটো হ'ব পাৰে। কিন্তু গোলগঞ্জ যি আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰৰ বিষয়ে মই ষ্টেটমেণ্ট দিছোঁ, মই বাৰম্বাৰ ষ্টেটমেণ্ট বহুত সংগঠনে দিছে, মই দিছোঁ। কিন্তু কথাটো হ'ল যে মোক কিয় এৰেষ্ট কৰা, মোক কিয় উঠাই লৈ যোৱা হ'ল? গতিকে মোৰ আপিল এটাই, অসমৰ DGP মহোদয়, অসমৰ আৰক্ষী সঞ্চালক মহোদয় GP সিং ডাঙৰীয়াক লৈ মোৰ অনুৰোধ যে আপোনাৰ পুলিচ ডিপাৰ্টমেণ্টে মোক হত্যা কৰিবৰ কাৰণে এই ষড়যন্ত্ৰ কৰিছিল নেকি? মই কি দোষ কৰিছোঁ? মইতো চোৰ ডকাইত নহয়, মইতো ক্ৰিমিনেল নহয়, মই গণ সংগঠন কৰোঁ, সবেই জানে। গতিকে বিলিচিপাৰা আৰক্ষীয়ে বা ধুবুৰী জিলা আৰক্ষীয়ে মোক কেনেকৈ কোন কেছত মোক উঠাই লৈ গ'ল, এই বিষয়টো প্ৰশ্নৰ উদ্ভৱ হৈছে। বিষয়টো খুব তাৎপৰ্যপূৰ্ণ। আৰু মোৰ ধাৰণা হৈছে যে পুলিচে মোক মানুহে গম নোপোৱাকৈ মোক তেওঁলোকে বেলেগ ৰাস্তাত লৈ গৈ মোক তেওঁলোকে এনকাউণ্টাৰ কৰিব বিচাৰিছিল। গতিকে মই আজি আমাৰ বন্ধু সাংবাদিকসকলক মাতিছোঁ যে আপোনালোকে মোৰ বিষয়ে জানে, এই বিষয়টো আমি ধুবুৰী জিলাৰ SP আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয়, অসমৰ DGP GP সিং ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে আপোনাৰ আৰক্ষী বিভাগে কি কাৰবাৰ আৰম্ভ কৰিছে।
নিরাপত্তা পুলিশে মানুহক নিরাপত্তা দিব, পুলিশের প্রতি আমার আস্থা আছে, আমার আস্থা আছে। কিন্তু পুলিশে এনেকৈ কোনো জাননী মোক নজনাকৈ, কোনো নোটিছ নিদিয়াকৈ, কোনো কেছ নথকাকৈ মোক কেনেকৈ পুলিশে ৰাতিত ঘৰৰ পৰা চচৰাই আনিব পাৰে? এই বিষয়টো মই ৰাইজক অনুৰোধ জনাইছোঁ, ৰাইজে এই বিষয়টো বিবেচনা কৰিব। আৰু অসমৰ জিপি সিং ডাঙৰীয়া, অসমৰ আৰক্ষী সঞ্চালক মহোদয়ক অনুৰোধ জনাইছোঁ যে আপুনি এই খবৰটো ৰাখিব আৰু মোক কিয় উঠাই লৈ গ'ল ইয়াৰ ওপৰত ইনকুৱাৰী হ'ব লাগে। মই কি দোষ কৰিলোঁ? অখিলগড় সংগঠিত কৰোঁতে মোৰ জীৱনৰ পাপ হ'ল নেকি? মই জনতাৰ পক্ষত মাত দিবৰ কাৰণে মোৰ পাপ হ'ল নেকি? মই কি পাপ কৰিলোঁ? এতিয়ালৈ ধুবুৰী জিলাৰ আৰক্ষী প্ৰশাসনে মোক জনোৱা নাই। অতি দুখজনক কথা, অতি দুখৰে মই ক'ব বিচাৰোঁ যে এনেকৈ মোক অপমান কৰা হৈছে, এনেকৈ মোক হত্যা পৰ্যন্ত কৰা হৈছে নেকি? গতিকে এই বিষয়টো অসমৰ মুখ্যমন্ত্ৰী মহোদয়, অসমৰ গৃহ বিভাগ, অসমৰ ডিজিপি সিং ডাঙৰীয়াক মোৰ অনুৰোধ যে আপুনি অচিৰেই মোক কিয় এনেকৈ চোৰ ডকাইতৰ ধৰে, মোক ক্ৰিমিনেল ধৰে, মোক ঘৰত উঠাই আনিছে। আৰু মোৰ ঘৰৰ পৰা উঠাই অনাৰ সময়ত মোৰ বাচ্চা, আপোনালোকে দেখিছে, মোৰ একমাত্ৰ ল'ৰা, এই কেঁচু ল'ৰাটো পুলিচৰ ভয়ত কান্দি দিছিলে। তেওঁ চিৰিছে যে দেউতাক লৈ গ'ল। ই কি অমায়িক, কি মানে অবাঞ্ছিত ঘটনা, কি হিটলাৰী যে মোৰ বাচ্চাটো আজি সেই ভয়ত দুদিন ধৰি বাচ্চাটো জ্বৰ হৈ আছে যে দেউতাক লৈ গ'ল, তো ভয় পাইছে। গতিকে এনেকুৱা বৰ্বৰতা মই জীৱনত দেখা নাই। যে বিলিচিমা আৰক্ষীয়ে, মই ভাবিছিলোঁ যে বিলিচিমা আৰক্ষীৰ মানৱতা আছে, তেওঁলোকে নিশ্চয় পুলিচৰ যি ডিউটি, যি দায়িত্ববোধ তেওঁলোকে পালন কৰিব। কিন্তু আমি দেখিছোঁ যে বিলিচিমা আৰক্ষী প্ৰশাসনে আক্ৰোশমূলকভাৱে মোৰ ওপৰত এই অন্যায় কৰিছে। গতিকে অসমৰ ডিজিপি মহোদয়, অসমৰ মুখ্যমন্ত্ৰী